নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আলোচনা কৰিম যে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি কুকুৰাবিলাকক যদি ৰাণীখেত বেমাৰৰ পৰা যদি বচাই ৰাখিবলৈ বিচাৰিছে, আপোনালোকে কি কি কৰিব লাগিব আজি ভিডিঅ'টোত আলোচনা কৰিম। বলক তেন্তে আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি কুকুৰা ডাঙৰ যদি কুকুৰাবিলাক যদি আছে, আপোনালোকৰ যদি কুকুৰাবিলাকৰ যদি 60 দিন বয়সৰ যদি ওপৰৰ কুকুৰাবিলাক যদি আছে, তেতিয়াহ'লে আপোনালোকে মই যিটো স্ক্ৰীনত দেখাই দিছোঁ এইটো আপোনালোকে ভেকচিনটো আনিব লাগিব। আৰু এই ভেকচিনটো হৈছে R2B ভেকচিন, ৰাণীখেত ডিজিজৰ কাৰণে দিয়া হয়। এই ভেকচিনটো আপোনালোকে 3 মাহৰ মূৰে মূৰে কুকুৰাবিলাকক দি থাকিব। আৰু 3 মাহৰ মূৰে মূৰে যদি কুকুৰাবিলাকক দি থাকে, আপোনালোকৰ কোনো ধৰণৰ ৰাণীখেত বেমাৰ নহয় এই ভেকচিনটো দি থাকিলে। আৰু তাৰপিছতে আপোনালোকে ঘৰত আপোনালোকে কিছুমান দৰৱ আপোনালোকে দিব পাৰে, যেনেধৰণে আপোনালোকে নহৰু দিব পাৰে ধুনীয়াকৈ, সিহঁতক পানীৰ লগত খুন্দি পিনে দিব পাৰে। হালধি দিব পাৰিব আপোনালোকে ধুনীয়াকৈ। তাৰপৰা সিহঁতক আপোনালোকে সেউজীয়া যিবিলাক ঘাঁহ বন আছে সেইবিলাক খাবলৈ দিব। আৰু বৰষুণৰ বতৰত কুকুৰাবিলাকক মেলি নিদিব। বৰষুণৰ পানীবিলাক যেতিয়া কুকুৰাবিলাকে বাহিৰত ওলাই গৈ যেতিয়া খাব, আৰু সেই খোৱাৰ ফলতে আপোনালোকৰ বেমাৰ আজাৰবিলাক বেছিকৈ হয়। তাৰপিছত আপোনালোকৰ বাহিৰৰ যিবিলাক বেলেগৰ ঘৰৰ কুকুৰাবিলাক আহে, সেই কুকুৰাবিলাক আপোনালোকৰ কুকুৰাৰ লগত মিলিবলৈ আপোনালোকে নিদিব। আৰু আপোনালোকৰ যদি কোনোবা যদি বেপাৰী আহে, যদি বেপাৰীয়ে যদি আপোনালোকৰ কুকুৰা যদি গঁৰাললৈকে যদি যায়, তেতিয়াহ'লে আপোনালোকৰ বেমাৰটো হ'ব পাৰে। আপোনালোকে কুকুৰাবিলাকৰ বেপাৰীবিলাকক আপোনালোকে কুকুৰা গঁৰাললৈ আপোনালোকে যাবলৈ বুলি নিদিব। এনেধৰণৰ কিছুমান আপোনালোকে যদি সাৱধানতা যদি অৱলম্বন কৰে, তেতিয়াহ'লে আপোনালোকৰ কুকুৰাবিলাকৰ ৰাণীখেত বেমাৰ নহয়। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই। আৰু আপোনালোকে মাজে সময়ে সিহঁতক যদি কিনি অনা এণ্টিবায়'টিক দিম বুলি ভাবে, আপোনালোকে কিনি অনা এণ্টিবায়'টিকো আপোনালোকে খুৱাই থাকিব পাৰে সিহঁতক। সপ্তাহত আপোনালোকে এদিন দিলেও কোনো আপত্তি নাই। আপোনালোকে ধুনীয়াকৈ এনেধৰণে যদি আপোনালোকে প্ৰতিপালন কৰে, কুকুৰাবিলাকক খুব ধুনীয়া হ'ব। আৰু সিহঁতক বেছি ঠাণ্ডা বতৰত সিহঁতক এৰি নিদিব। আৰু তাৰপৰা আপোনালোকে পাৰিলে মানে যদি যিবিলাকৰ অলপমান জোপোকা লাগি থাকে, সেই জোপোকা লাগি থকাবিলাকক আপোনালোকে এণ্টিবায়'টিকটো পূৰা ইনজেকশ্যন এটা দি দিব। আপোনালোকে ইনজেকশ্যন এটা পায় আপোনালোকে এণ্টিবায়'টিকৰ, এনৰফ্লক্সিচিন বুলি আপোনালোকে এটা ইনজেকশ্যন পাব, সেইটো আপোনালোকে আনি পিনে দি দিবহি। এতিয়া আপোনালোকৰ কুকুৰাবিলাকক খুব সোনকালে আৰোগ্য হ'ব। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ' ইমানেই আছিলে। সকলোকে নতুন এটা ভিডিঅ' লগ পোৱাৰ আশা ৰাখিলোঁ। সকলোকে ধন্যবাদ।